গুড মৰ্নিং ষ্টুডেণ্ট ABC জ্ঞানালয় ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিত বিষয়টোৰ দ্বিতীয় অধ্যায়টো থুলমূলকৈ আলোচনা কৰিম। আজি আমি এই পাঠটোৰ মূল বিষয়বস্তুবিলাকহে আলোচনা কৰিম। তো দ্বিতীয় অধ্যায়ত আছে আমাৰ বহুপদ ৰাশি। এতিয়া বহুপদ ৰাশি কাক বোলে? তো যিবোৰ বীজগণিতীয় ৰাশিৰ প্ৰতিটো পদৰ চলকৰ সূচক ধনাত্মক অখণ্ড সংখ্যা সেইবোৰ বীজগণিতীয় ৰাশিক বহুপদ বোলে। যেনে 2x + 3 ইয়াতে চোৱা x এটা কি চলক আৰু xৰ সহগ হৈছে 2 আৰু এইটো 3 হ'ল ধ্ৰুৱক পদ। এতিয়া এই xৰ সূচক কি? xৰ সূচক 1 অৰ্থাৎ এই সূচকটো ধনাত্মক। তো সেইকাৰণে এইটো এটা বহুপদ ৰাশি। 3x² + 2 ইয়াতে x² অৰ্থাৎ ইয়াৰ সূচক কিমান? xৰ সূচক কিমান? অৰ্থাৎ ঘাত কিমান? 2। তো 2 এটা ধনাত্মক সংখ্যা, সেইকাৰণে এইটো এটা বহুপদ ৰাশি। ঠিক তেনেকৈ ½ y² + x² + 5 এইটো এটা বহুপদ। এতিয়া আমাৰ কিছু মনত ৰাখিব লাগিব, কিছু কথা মনত ৰাখিব লাগিব। তো এতিয়া চোৱা, আমি ওপৰত পাইছোঁ যে বীজগণিতীয় ৰাশি অৰ্থাৎ বীজীয় ৰাশি। এতিয়া বীজীয় ৰাশি কাক কয়? তো বীজীয় ৰাশি হৈছে ধ্ৰুৱক বা চলক নাইবা দুয়োবিধ যদি প্লাছ মাইনাছ পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰে সংযুক্ত হৈ থাকে তেনেবোৰ গণিতীয় ৰাশিক বীজীয় ৰাশি বুলি কোৱা হয়। তো বীজীয় ৰাশি কাক কয়? ধ্ৰুৱক মানে যেনেকৈ ইয়াতে 3 এইটো এটা ধ্ৰুৱক, যেনেকৈ ইয়াত 3 এইটো এটা ধ্ৰুৱক। তো ইয়াতে বীজীয় ৰাশি কাক বোলে? যে ধ্ৰুৱক বা চলক নাইবা দুয়োবিধ যদি প্লাছ মাইনাছ পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰে সংযুক্ত হৈ থাকে তেনেবোৰ গণিতীয় ৰাশিক বীজীয় ৰাশি বুলি কোৱা হ'ব। তো এইবিলাক বীজীয় ৰাশি বুলি ক'ব পাৰি, কাৰণ চোৱা ইয়াতে তোমাৰ সহগ আছে, চলক আছে, ধ্ৰুৱকো আছে। তো এইবিলাক যদি প্লাছ নাইবা মাইনাছ নাইবা পূৰণ নাইবা হৰণ এই প্ৰক্ৰিয়াবিলাক যদি থাকে, সংযুক্ত হৈ থাকে, তেতিয়া সেই গণিতীয় ৰাশিবিলাকক বীজীয় ৰাশি বুলি কোৱা হ'ব। তো এইবিলাকক আমি বীজীয় ৰাশি বুলি ক'ব পাৰি। তো বীজীয় ৰাশি বুজি পাইছা? এতিয়া বীজীয় ৰাশিৰ কিছু উপাদান আছে। উপাদানবিলাক কি কি চোৱা। ধ্ৰুৱক এইটো এটা বীজীয় ৰাশি। ইয়াতে কি কি আছে? এইটো হ'ল ধ্ৰুৱক, এইটো হ'ল চলক, এইটো হৈছে সহগ। অৰ্থাৎ চলক, সূচক, চলক, ধ্ৰুৱক, সহগ চব আছে। তাৰপিছত ঘাত অৰ্থাৎ সূচকো আছে, হয়নে? এতিয়া ধ্ৰুৱক কাক কয়? ধ্ৰুৱক মানে হৈছে স্থিৰ। আমি জানো ধ্ৰুৱক মানে কি? স্থিৰ যিটো স্থিৰ হৈ থাকে, ইয়াৰ কোনো লৰচৰ নহয়। তাৰপিছত চলক। এই চলক কি? চলক হৈছে সমীকৰণ এটাত থকা প্ৰতীকী মান। ইয়াত ইয়াক এক্স ৱাই জেটেৰে বুজোৱা হয়। এই চলকবিলাকক এক্স ৱাই জেটেৰে বুজোৱা হয়। তাৰপিছত সহগ মানে কি? এতিয়া সহগ কোনটোক কৈছিলোঁ? এক্সৰ সহগ কিমান? 2। তো 2 আৰু এক্স কি হৈ আছে? পূৰণ হৈ আছে। তো সহগ কাক বোলে? চলকৰ লগত যিটো ধ্ৰুৱক পদ পূৰণ হৈ থাকে তাক সহগ বুলি কোৱা হয়। কি ক'লোঁ? চলকৰ লগত, ইয়াতে চলক হৈছে এক্স, ইয়াতে চলক এক্সৰ লগত কি ধ্ৰুৱক পদ 2, এইটো পূৰণ হৈ আছে, সেইকাৰণে এই 2ক এক্সৰ সহগ বুলি কোৱা হ'ব। তো বুজি পাইছা? চলকৰ লগত যিটো ধ্ৰুৱক পদ পূৰণ হৈ থাকে তাক সহগ বুলি কোৱা হয়। এতিয়া সহগ 2 প্ৰকাৰ আছে, আখৰিক এটা সাংখ্যিক। অৰ্থাৎ সহগ 2 প্ৰকাৰৰ, এটা সাংখ্যিক সহগ আৰু এটা আখৰিক সহগ। তো ইয়াতে মই বুজাই দিছোঁ। এতিয়া ঘাত আৰু সূচক কি? এটা সংখ্যাৰ সোঁফালে ওপৰত লিখা সৰু সংখ্যাটো সূচক বুলি কোৱা হয়। এটা সংখ্যাৰ সোঁফালে ওপৰত লিখা সৰু সংখ্যাটোক সূচক বোলে। যেনে ইয়াতে মই দেখুৱাই দিছোঁ 3x²। ইয়াতে এক্সৰ ওপৰত সৰুকৈ এটা সংখ্যা লিখা আছে। এই সংখ্যাটো কি বুলি কোৱা হ'ব? সূচক, অৰ্থাৎ ঘাত বুলি কোৱা হ'ব।